সেইটো গাঁৱৰ অৱস্থা। বানপানী আহিলে মানুহবোৰৰ যে কিমান এটা অসুবিধা আৰু মানুহ যোনে থাকে তেওঁলোকেহে গম পায়। এটা খেতি চেতি পূৰা একদম পানী তললৈ গৈছে, তল হৈ গৈছে পূৰা খেতি। আৰু যোনবিলাক মানুহ খেতিবোৰ কৰিছে সেইবিলাক দুখীয়া মানুহ হয়, সেইবিলাক মানুহটো মৰি যাব ডাইৰেক্ট সেইবিলাক খেতি যদি নাপায়। আৰু পানী যদি 1-2 দিন থাকে তাৰপিছত আৰু এই খেতিটো নাপায়, ডাইৰেক্ট বেয়া হৈ যাব, পচি যাব। মাকৈ খেতি হয় এইবোৰ। ইফালে চাওক পূৰা সাগৰৰ নিচিনা পূৰা পানী হৈছে, চাৰিও চাইডে পানী, ইমান পানী হৈছে মানুহবিলাকৰ মানে কিমান অসুবিধা যে হৈছে। ইয়াৰ পৰা টাউনটো বহুত দূৰত, ইয়াৰ পৰা টাউনত যাবলৈ হ'লেতো আৰু কথাই নাই। এতিয়া খোৱা লোৱা অসুবিধা, হয়তো এনেকুৱা মানুহ আছে ঘৰত চাউল নাই, ৰেগুলাৰ কিনি খায়, সেইবিলাক মানুহ কেনেকৈ চলিব? এইবিলাক মানুহ ৰেগুলাৰ হয়তো বেলেগৰ হাজিৰা কৰি খায়, হাজিৰা কৰি কিনে ঘৰৰ হয়তো চাউল কিনি লৈ আহে, চব্জি পাতি কিবা কিবি ঘৰৰ বজাৰ পাতি কৰি লৈ আহে। এতিয়া এইবিলাক মানুহ কেনেকৈ চলিব আপোনালোকে কওক? এইবিলাক মানুহ কিমান অসুবিধা। যিবিলাক মানুহ টাউনত থাকে এইবিলাক মানুহটো পাৱাৰফুলত কয়, আৰু চহৰ এৰিয়াৰ চাপৰি মানুহবোৰে ইমান কষ্ট কৰি কিনে মানে খেতি বাতি কৰে, কৰাৰ পিছত ধনী মানুহবিলাকে খায় আৰু এইবিলাক বস্তু। হেল্ল' দোস্ত, মই এতিয়া আছোঁ এখন গাঁৱত, অসমৰ এখন গাঁৱত আছোঁ। এখন চাওক বানপানী দি এখন স্কুলত আছোঁ। এখন স্কুল হয়, এখন স্কুল বানপানী দি পূৰা মানে বুৰি গৈছে। চাৰু চাইডে বানপানী, এটা মানে বহুত অসুবিধা হৈছে। আৰু মানুহবোৰৰ খোৱা লোৱা, গৰু ছাগলী ম'হ এইবিলাক ৰখা বহুত অসুবিধা হৈছে। আৰু এখন স্কুল হয়, এখন পানীৰ টেংকি হয়, ৱাটাৰ ছাপ্লাই পানীৰ টেংকি পাব্লিক হেল্থৰ। আৰু স্কুলখনৰ অৱস্থা চাওক পূৰা পানী দি কিনে বুৰি গৈছে। আৰু সিফালে মানে পূৰা সাগৰৰ নিচিনা হৈ গৈছে। আৰু এইটো চাগে এতিয়া গৰুবিলাক ইয়াতে বান্ধি থৈ দিছে ৰঙামঞ্চৰ ভিতৰত, মানে গৰু বান্ধা এটা জেগা নাই, পানী উঠিছে চাৰিওফালে মানে পানী উঠিছে, সেইকাৰণে বান্ধা জেগা নাই, সেইকাৰণে ৰঙামঞ্চত বান্ধি থৈ দিছে গৰুবোৰ। আৰু স্কুলটোৰ অৱস্থা চাই লওক আপোনালোকে। মই বাহিৰলৈ গৈ আছোঁ, বাউণ্ডাৰী গেটলৈ গৈ আছোঁ। মই গেটৰ পৰা ওলাই কিনে বাহিৰত আপোনালোকক দেখুৱাই আছোঁ। তো মই বাহিৰলৈ গৈ থাকোঁ, আৰু আপোনালোকে কমেণ্ট কৰি কিনে মোক জনাব, যেতিয়া মানুহৰ এনেকুৱা পৰিস্থিতি হয় আপোনালোকে কি ভাবে, মানুহবোৰক কি কৰিব লাগে বুলি ভাবে আপোনালোকে, এইটো মোক কমেণ্ট কৰি কিনে জনাব। আৰু মই আগত দেখুৱাই আছোঁ, ঘৰবোৰ দেখুৱাই আছোঁ, ঘৰৰ ভিতৰত পানী সোমাইছে। এটা খোৱা লোৱা বহুত জ্বালা। এতিয়া ইয়াৰ পৰা টাউন মেক্সিমাম 15 কিলোমিটাৰ দূৰ হয়। ইয়াৰ পৰা টাউনত যাবলৈ হ'লে বেলেগৰ নাত যাব লাগিব, না যদি টাইমত যদি পালে নাপালে আৰু নেক্সট টাইম আজি আৰু যাব নোৱাৰে, আৰু কালি যাব লাগিব। কালিও যদি 9টাৰ মানে টাইমটো আছে, টাইম 9টা বা 10টা এনেকুৱা এটা টাইম আছে, সেইটো টাইমত যদি যাব পাৰে, যাই কিনে নাটো পালে নাপালে আৰু কালিও যাব নোৱাৰে। এনেকুৱা মানে চিটুৱেশ্যন এইটো জেগাত। সেইটো অসমত হয় আমাৰ। এইটো গেট হয়, গেটটো তালা মৰা আছে। বলক বাহিৰত দেখুৱাই আছোঁ আপোনালোকক। ঘৰে ঘৰে পানী, মানে ঘৰৰ ভিতৰত পানী সোমাইছে। মানুহবোৰৰ খোৱা লোৱা আৰু ঘূৰা ফুৰা এইবিলাক পূৰা মানে অসুবিধা হৈ আছে মানুহৰ। মানে কি ক'ম আৰু আপোনালোকক। মই বাহিৰত যাই আছোঁ, আপোনালোকক বাহিৰত পূৰা দেখুৱাই আছোঁ। তো মই গেটৰ বাহিৰত ওলালোঁ। সেইটো গেটৰ বাহিৰত হয় কিনে চাওক পূৰা ধাৰ বৈ গৈ আছে এইফালে। এইটো গেটৰ বাহিৰত হয়, গেটৰ বাহিৰত আছোঁ মই ফাইনেলি। মানে এইটো বাহিৰত হয়, পূৰা পানী হৈ আছে গেটৰ বাহিৰত। এইটো এটা চক হয়, চকতো পূৰা পানী। এইটো পূৰা পানী চাৰিওফালে চাই লওক। এইটো মানে দোকান চোকান আছে, দোকান চোকান পূৰা বুৰি গৈছে। এই দোকানৰ ভিতৰতো পানী, ইফালে পানী চাৰিও চাইডে পানী। তো বলক এইফালে ঘৰবোৰ দেখুৱাই আছোঁ আপোনালোকক। কি লৈ আছে আপোনালোকৰ যে এইবিলাক ইমান পানী দেখা পাই কিনে দুখীয়া মানুহবোৰৰ কাৰণে, মোক কমেণ্ট বক্সত আপোনালোকে জনাব নিশ্চয়। আৰু মই ভিডিঅ'টো বনাব পাৰিছোঁ নে নাই ভালদৰে, মই আপোনালোকক ভালদৰে চোৱাব পাৰিছোঁ নে নাই আপোনালোকে মোক জনাব ভালদৰে। আৰু মই আগলৈকে দেখুৱাই আছোঁ, আগলৈ একদম সাগৰৰ নিচিনা হৈ আছে, পূৰা সাগৰ দেখাম। এতিয়া মই গাঁৱত ঘূৰি আছোঁ, এতিয়াও বহুত পানী, হাঁঠুৰ ওপৰলৈকে মানে কঁকাললৈকে এইখিনিত পানী। তো বলক মই পূৰা সাগৰৰ নিচিনা এইফালে আপোনাক দেখুৱাই আছোঁ। আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো চাই থাকক, চাই কিনে মোক জনাব আপোনালোকক মই দেখুৱাইছোঁ যে ভাল লাগিছে নে বেয়া লাগিছে, মোক ভালদৰে কমেণ্ট বক্সত মোক জনাই দিব। তো বলক মই আগলৈকে গৈ থাকোঁ। মই এতিয়া গৈ কিনে আগলৈ যাই কিনে আপোনালোকক সাগৰ দেখুৱাম। সাগৰৰ নিচিনা হৈ আছে পানী, মানে এনেকুৱা পানী হৈছে। এই আগত এখন স্কুল দেখা পাইছে, সেই অলপ দেখা পায়। এখন স্কুল চাওক পূৰা পানী তলত গৈছে, আধাই গৈছে গুচি। আৰু যোনখন দেখালোঁ এখন বেলেগ স্কুল, এখন ইমান যোৱা নাই। এইটো গাঁৱৰ ৰাস্তা হয়, বেলেগ গাঁৱত আহিছোঁ। এইটো ৰাস্তা, এইটো ঘৰত চাওক পূৰা পানী উঠিছে, পূৰা পানী, ঘৰৰ ভিতৰত পানী উঠিছে এইটো। তো বলক আপুনি মানে নদীৰ
ইফালে মানে যোনফালে মানে সাগৰৰ নিচিনা ইফালে আপোনালোকক লৈ যাই আছোঁ আপোনালোকে চাই থাকিব ভালদৰে স্কিপ নকৰাকৈ ভালদৰে মই ভিডিঅ'টো চাই থাকিব আপোনালোকক ধুনীয়াকৈ মই দেখুৱাই আছোঁ সিফালে চাওক পূৰা বানপানী মইতো ব্লগ ভিডিঅ' বনাওঁ কিন্তু এটা ব্লগ বনাবলৈ আহি কিনে মই মানে বহুত মানে টেনশ্যনত পৰি গ'লোঁ মানে এইখিনি দুখীয়া মানুহবিলাকৰ এনেকৈ চিটুৱেশ্যন চাই কিনে মোৰ বহুত বেয়া লাগিছে তো গাইজ কি কৰিম আৰু উপায় নাই মই ভিডিঅ' বনাব আহি কিনে মানে বহুত বেয়া লাগিছে মোৰ ইয়াতে গাঁও মানুহবোৰৰ অৱস্থা দেখি কোনোবা নাখাই কিনে আছে কোনোবা মানে খাবই পোৱা নাই তো বলক আগলৈকে গৈ থাকোঁ আগৰ পৰিস্থিতিখিনি আপোনালোক দেখুৱাই লওঁ আপোনালোকে চাই থাকক ভালদৰে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব মই আপোনালোকক পূৰা দেখুৱাম আপোনালোকে চাবলৈ নিশ্চয় নাপাহৰিব ইফালৰ খেতিবোৰ চাওক চব বুৰি গৈছে পানীৰ তলত ইফালৰ খেতিবিলাক মানে দুখীয়া মানুহবিলাক একদম মৰা অৱস্থা হৈছে এনেকুৱা মোৰ মানে এনেকুৱা অনুভৱ হৈছে আৰু মানে চাওক পূৰা লেট্ৰিন চেট্ৰিন পূৰা পানীৰ তলত গৈছে মানুহবোৰক মানে চাপৰি মানুহবোৰক ইমান অসুবিধা মানুহবোৰৰ চাওক খেতি পূৰা গৈছে তলত পানীৰ তলত কিছুমান মানুহ মানে ইমান কষ্ট কৰি কিনে খেতি কৰিছে খেতিবোৰ পূৰা পানীৰ তলত গৈছে এইবিলাক মানুহ কি অৱস্থা হ'ব মনত মানে অনুভৱ হৈছে তো হেল্ল' গাইজ আপোনালোকে মোক কমেণ্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব দুখীয়া মানুহবোৰৰ পৰিস্থিতি আপোনালোকক মই দেখুৱাইছোঁ আপোনালোকে কেনে অনুভৱ হৈছে আৰু কেনে আপোনালোকৰ লাগিছে আৰু চাওক পানীৰে গৰুবোৰ লৈ যাই আছে বেলেগ ওখ জেগাত এতিয়া হয়তো জেগাটো ইমান ওখ নহয় এতিয়া পানী উঠিছে সেইকাৰণে লৈ যাই আছে আৰু এইখিনি ৰাস্তা গৰুখিনি চাওক ঘাঁহ নাই কিবা নাই কি পৰিস্থিতিত গৰুবোৰ ৰখাইতে কিমান অসুবিধা হৈছে গৰুবোৰ কেনেকৈ ৰাখিছে তো আজি মই সাগৰত আহিলোঁ এইটো সাগৰৰ নিচিনা চাই লওক একদম সাগৰ আপোনালোকে ভাবিব সাগৰত আহিছে নেকি সাগৰৰ কোনো পাৰ দেখা নাপায় নদীৰ ইমান পানী হৈছে চাৰু চাইড ইমান পানী হৈছে চাওক চাৰিওফালে পানী মানে মানুহবিলাক কেনেকৈ আছে মানে তেওঁলোকে বহুত অসুবিধাত আছে আৰু এফালে চাই লওক এইফালে মানে মাকৈ খেতি কৰিছিল মাকৈ খেতি মানে পানীত তলত বুৰি আছিল পানীৰ পৰা উঠাই কিনে ঘৰত লৈ আহিছে আকৌ ঘৰতো পানী খেদি আহিছে কিমান অসুবিধা আৰু আগত যোনটো দেখা পাইছে এইটো ভেল বুলি কওঁ আমি এইটো ভেল এইখিনিত বহুত মানুহে বনাইছে এইটো ভেলত উঠি কিনে ইয়াৰ মানুহ ঘূৰি থাকে আৰু ইয়াৰ মানুহৰ বহুত অসুবিধা এই আকৌ দেখা পাইছে এইটো এটা ধান ভাঙা মেচিন হয় আৰু এটা মাকৈ ভাঙা মেচিন হয় আৰু তাতে ট্ৰেক্টৰটো আছে চাওক পানীত পূৰা এইবিলাক বুৰি গৈছে পানীত তল যাই আছে আগত চাওক এটা হেৰি ট্ৰেক্টৰৰ ফাল এটা ৰুটাৰ বুলি কয় এইটো পানীত তলত বুৰি যাই আছে এইটো মানে আৰু থ'ব লগা জেগাই নাই অট'মেটিকলি পানী আহিছে এতিয়া মানে বহুত অসুবিধা মানুহবোৰৰ বহুত অসুবিধা এইখিনিত আৰু আপোনালোকে চাই লওক এই পূৰা পানী ফালে আপোনালোকেতো যোনবিলাক মানুহ নদী দেখা নাই এইবিলাক মানুহ নদী যদি আহি দেখা পায় মানে ডাইৰেক্টলি সাগৰ বুলি ক'ব এইটো সাগৰে হয় মানে সাগৰৰ ছেম টু ছেম এইটো হয় তাৰপিছত আপোনালোকে দুখীয়া মানুহবোৰে এনেকুৱা অৱস্থা দেখা পাই কিনে আপোনালোকৰ কেনে লাগিছে মোক কমেণ্ট বক্সত জনাব বেয়া লাগিছে নে আপোনালোকৰ মানে এইখিনি জাগাখিনি দেখুৱাত আপোনালোকে ভাল লাগিছে ইহঁতৰ দুখীয়া মানুহবিলাকৰ পৰিস্থিতিবিলাক আপোনালোকৰ কেনে লাগিছে আৰু কেনেধৰণৰ আপোনালোকৰ মানে অনুভৱ হৈছে আপুনি যদি এনেকুৱা দুখীয়া হ'লে হয় তেনে আপুনি যদি এনেকুৱা হ'লে হয় তেনে আপোনালোকৰ কেনে লাগিল হয় আৰু আপোনালোকে মোক কমেণ্ট কৰি কিনে জনাবলৈ নিশ্চয় নাপাহৰিব আৰু মই আপোনালোকক কালি বা পৰহি আকৌ নেক্সট জেগাৰ ভিডিঅ' দেখাবলৈ মই চেষ্টা কৰিম বানপানী বতৰ চব জেগাতেতো যাব নোৱাৰি মানে নাৱৰ অসুবিধা ভেলত যাব লাগে ভেলত গ'লে আকৌ কেমেৰা পৰি যাব নেকি এনেকুৱা এটা অনুভৱ হয় আৰু তাৰ কাৰণে বহুত ৰিক্সত আহিব লাগে বহুত ৰিক্সত আহিছে মই ভিডিঅ'টো বনাবলৈ আৰু বহুত ৰিক্সত বনাইছোঁ পূৰা সাগৰ আপোনালোকে এইটো পাহাৰে দেখা নাপাব পূৰা পাহাৰ দেখা পাই আছে এইটো ছাইডত মানে পাহাৰৰ ওপৰত যেনেকুৱা হেৰি ধোঁৱা ওলাই আছে জুই দিছে নেকি এনেকুৱা ধোঁৱা ওলাই আছে তো গাইজ কেনে লাগিছে মোক কমেণ্ট বক্সত আপোনালোকে জনাবলৈ নিশ্চয় নাপাহৰিব মোৰ ভিডিঅ'টো স্কিপ নকৰা আপোনালোকে ধুনীয়াকৈ চাই লওক চাই কিনে মোক আপোনালোকে কমেণ্ট বক্সত জনাব কেনে লাগিছে মোৰ ভিডিঅ'টো তো আজিৰ কাৰণে এইখিনিয়ে আপোনালোকে ভালে থাকিব আপোনালোকৰ মংগল কামনা কৰিলোঁ আপোনালোকে সকলোৱে ভালে থাকিব বাই